সঞ্চালন কৰা সঞ্চালক মহোদয় এই শুভক্ষণত উপস্থিত থাকি শ্বহীদ দীপক চৰকাৰী কৌৰণীত আমাৰ গড়েশ্বৰ প্ৰেছ এছ'চিয়েশ্যন আৰু যুৱ মৰ্চাৰ উদ্যোগত মানে দুদিনীয়া কাৰ্যসূচীৰে ক্ৰিকেট প্ৰাইজ মানি প্ৰতিযোগিতা আমি আৰম্ভণি কৰাৰ কাৰণে যিটো আজি মুখ্য যিটো কাৰ্যালয় খুব উদ্বোধনী কাৰ্যসূচী মোক মাতিছিলে হিচাপে আমি এই কাৰ্যালয়খন আজি উদ্বোধন কৰিলোঁ আৰু যোৱাবেলি যেনেকুৱা দীপক চৰকাৰীৰ নামত কৌৰণীৰ নামত সুন্দৰভাৱে যিটো ক্ৰিকেট প্ৰাইজ মানি প্ৰতিযোগিতা হৈ গৈছে এইবাৰো সুন্দৰভাৱে মানে পদক্ষেপ লৈছে প্ৰথম প্ৰাইজটো হ'ব 50,000 টকা আৰু দ্বিতীয় প্ৰাইজটো হ'ব 30,000 টকা এই দ্বিতীয় প্ৰাইজৰ দ্বাৰাই বিভিন্ন ইয়াৰ মাজত কালচাৰ প্ৰগ্ৰাম কিবা কিবি থাকিব আৰু হিচাপে যিখিনি দায়িত্ব লৈছে আমাৰ মিডিয়া পাৰ্চনসকলে দায়িত্ব লৈছে এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক সকলৰ উদ্যোগতে এইখিনি মানে উদযাপন কৰা হ'ব বিশেষ ক'ব লগা নাই যিহেতু মানে যিটো আমাৰ শ্বহীদ দীপক চৰকাৰীৰ যিটো উদ্দেশ্য আছিলে তেখেতৰ এইখিনি উদ্দেশ্যবিলাক আমি হাসিল কৰাৰ কাৰণে তেখেতৰ যিটো সপোন বাস্তৱ ৰূপ দেওয়াৰ কাৰণে আমি লাগিব আৰু যিখিনি আমাৰ তেখেতৰ শ্ৰদ্ধাৰে যিখিনি বৰ্তমান এছ'চিয়েশ্যন জীৱিত হৈ আছে আৰু প্ৰতিটো মুহূৰ্ত প্ৰতিটো সময়তে এইখিনি কাৰ্যসূচীবিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ লৈছে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে বিশেষ ক'ব লগা নাই যিহেতু ইয়াত এটা আমাৰ তেখেতৰ ষ্টেচু নিৰ্মাণ কৰাৰ কথা চিন্তা চৰ্চা কৰা হৈছে আৰু চিফ মহোদয়ে যোৱাবাৰ আহি মানে আমাৰ শ্বহীদ দীপক চৰকাৰীৰ নামত এটা ভৱন নিৰ্মাণ কৰাৰ কথা আছিলে অলপ মাটিৰ সমস্যাৰ কাৰণে আমি বৰ্তমান এইখিনি কাৰ্যসূচী আগুৱাই নিব পৰা নাই পৰ্যায়ক্ৰমেভাৱে মই যিহেতু MCLA হিচাপে আসনত আছোঁ পৰাপক্ষলৈকে যিমান সহায় কৰিব লাগে এইখিনি আমি সহায় কৰি লৈ যাম এইখিনি দায়িত্ব আমাৰ হাতত আছে আৰু বাকীখিনি যি আলোচনাৰ মাজত কৰণীয় কাম আছে এইখিনিও আগুৱাই লৈ যাম বিশেষ ক'ব লগা নাই খুব ভাল লাগিছে যিহেতু তেখেতৰ আত্মাই যেন স্বৰ্গত থাকি তেখেতৰ যিখিনি সপোন বাস্তৱ কৰিব পাৰোঁ আমি সেই কথাৰে মই আশা ৰাখি ঈশ্বৰৰ প্ৰতি সেৱা ৰাখিলোঁ থেংক ইউ শ্বহীদ সাংবাদিক দীপক চৰকাৰী কৌৰণী দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ আমি এইবাৰ গড়েশ্বৰত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিছোঁ আৰু প্ৰতিযোগিতাখনৰ উদ্যোক্তা লৈছে গড়েশ্বৰ প্ৰেছ এছ'চিয়েশ্যন আৰু তামোলপুৰ ভাৰতীয় জনতা যুৱ মৰ্চাই গতিকে অসমৰ প্ৰত্যেকটো ক্ৰিকেট দলক আমি আমাৰ এই টুৰ্ণামেণ্টত আমন্ত্ৰণ জনাইছোঁ আমাৰ টুৰ্ণামেণ্টখন দুদিনীয়াকৈ চলিব 14 ডিচেম্বৰ আৰু 15 ডিচেম্বৰ গতিকে অসমৰ ক্ৰিকেট টিমবিলাকক আমি আমাৰ এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবৰ বাবে আয়োজন কৰিছোঁ আৰু আপোনালোকক এই বাতৰিৰ জৰিয়তে আমি ফোন নম্বৰসমূহ দি দিম সেই ফোন নম্বৰত যোগাযোগ কৰি আমাৰ গড়েশ্বৰ হাই ছেকেণ্ডাৰী খেলপথাৰত এই টুৰ্ণামেণ্টখন হ'ব দিবানৈশ শ্বহীদ সাংবাদিক দীপক চৰকাৰী কৌৰণী দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ থাকিব 50,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ থাকিব 30,000 টকা আৰু ইয়াৰ লগতে মেন অফ দ্য চিৰিজ মেন অফ দ্য মেটচ ইত্যাদি বিভিন্ন শিতানত আমি পুৰস্কাৰসমূহ বিতৰণ কৰিম গতিকে আমাৰ খেলুৱৈ বন্ধুসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু এই টুৰ্ণামেণ্টখনৰ ভৰ্তি মাচুল এটা সামান্য 2,000 টকা থাকিব আৰু এই চেগতে যি আমি সন্মানৰ তথা শ্বহীদ দীপক চৰকাৰী ডাঙৰীয়া তেখেত 1997 চনত বড়ো জাতিৰ কাৰণে বড়ো জাতিৰ উন্নয়নৰ কাৰণে আৰু উত্তৰণৰ কাৰণে হাতত কলম লৈ তেওঁ অচিনাক্ত দুৰ্বৃত্তৰ হত্যাৰ বলি হ'ব লগা হয় গতিকে আমি তেখেতক স্মৰণ কৰি তেখেতৰ ত্যাগক আমি স্মৰণ কৰি যোৱাবেলিও আমি দীপক চৰকাৰী ডাঙৰীয়াৰ কৌৰণীত এই ক্ৰিকেট প্ৰতিযোগিতা পাতিছিলোঁ আমি এইবেলিও দ্বিতীয় বাৰ্ষিক
খেলখন অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। গতিকে এই প্ৰত্যেকগৰাকী সাংবাদিক বন্ধুসকলকো আমি আমাৰ এই খেলখনৰ লগত জড়িত হ'বৰ বাবে অনুৰোধ জনাইছোঁ আৰু সন্মানৰ তথা নিজৰ জাতিটোৰ বাবে আত্মবলিদান দিয়া দীপক স্বৰ্গীয়াৰী ডাঙৰীয়াক আমি স্মৰণ কৰি তেখেত য'তেই নাথাকক কিয় তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰতি আমাৰ সদায় সমবেদনা থাকিব। আমি সদায় প্ৰত্যেকটো সময়তে আমাৰ গুৰেশ্বৰৰ সুসন্তান মাননীয় শ্বহীদ দীপক স্বৰ্গীয়াৰী ডাঙৰীয়াক স্মৰণ কৰিছোঁ আৰু আগলৈও তেখেতৰ বাবে কিবা এটা কৰাৰ মানসেৰে আমি প্ৰেছ এছ'চিয়েশ্যনে হওক, গুৰেশ্বৰবাসীয়ে হওক বা যুৱ মৰ্চাই হওক, সকলোৱে তেখেতৰ বাবে কাম কৰি যাম। ধন্যবাদ।